guys, welcome back to my YouTube channel. Barsha Sonis vlog le apnalok swagatom. Eya hoise amar pure mamai kali ahile khali video kar নহলে kali asile Koilani khel pathar tehatar football khel aru football khel kheli ahile tar bisate kheli ahi tar logor lorao ahile tabate alok khwai boi aje hote godliye holge তেতিয়া ভিডিও কৰা নহলে আৰু এতিয়া মমাইক যাবলৈ লৈছে স্কুললে আমাৰ মনজন গল পিউ দেউতা গল কামলে এতিয়া মমাইক যাবলৈ ওলাইছে আউলিয়েছে আজি কি বনাব আপুনি স্পেশাল মই আজি কোকোটা শাক বনাম তাৰপিছতে মায়ে উলিয়াই লৈছে ঘিলা পিঠা কালি বনাইছিলোঁ ঘিলা পিঠা কালি চাইকেল লৈ আহিছিলে লগৰ লগত খেল খেলিবলৈ আহোঁতে এতিয়া পিউৱে চাইকেলত উঠিছে বাজিছে 11:30 ভাইটিহঁত গ'ল পাপাহঁত গ'ল অফিচ তাৰপিছতে আমিও খাই বই ল'লোঁ তাৰপিছতে আমাৰ আইতাকে নাতিনীকে খেলি আছে তাৰ পিছতে মই ভাবিছোঁ মা যিহেতু আজি ঘৰলৈ যাবগে সেইটো কাৰণে মাক দুটামান ইডলি বনাই দি পঠিয়া আৰু আপোনালোকলৈ ৰেচিপিটো আগবঢ়াম বলক মই এতিয়া কেনেকৈ ৰেচিপিটো ৰেডি কৰিছোঁ দেখুৱাওঁ বনাবলৈ হ'লে এটা মই এনেকৈ বাউল লৈছোঁ আৰু এটা লৈছোঁ ষ্ট্ৰিক তাৰপিছতে এয়া লিকুইড গাখীৰ আমুল তাজা লৈছোঁ আৰু এইপিনে 1 কাপ চুজি লৈছোঁ দিছে তাৰপিছতে এয়া এবাটি চেনি লৈছোঁ আমি চেনিটো খাই বেছি ভাল পাওঁ সেইকাৰণে চেনি অলপ সৰহকৈ লৈছোঁ আৰু ইয়াত আছে আপোনাৰ শুকান নাৰিকলৰ গুড়ি আৰু এইটো বেকিং থাকিব নহয় বেকিং অকণমান দিব আৰু এয়া হৈছে আধা কাপ মই ৰিফাইন তেল লৈছোঁ আজি ঘিউ দি নবনাওঁ আজি ৰিফাইন তেল দি বনাম আৰু এয়া মই চুজিখিনি বাকি লৈছোঁ আৰু মই চেনিখিনি ইয়াত সমানে দি লৈছোঁ চেনিখিনিও দি ল'লোঁ তাৰপিছতে এতিয়া চেনি আৰু সেইখিনি মিক্স কৰি ল'ম অলপ নহ'লে চেনিখিনি ওপৰত থাকিব চুজিখিনি তলত থাকিব সেইকাৰণে চেনিখিনি গুটিটোৰ মাজত সোমাই যোৱাকৈ এনেকৈ লাহে লাহে মিলাই লৈছোঁ বহুত বেছি স্পীডত কৰিব নালাগে লাহে লাহে কৰিলেই হৈ যায় চুজি বেটাৰটো আৰু আপোনালোকে মিঠা ইডলিটো খাই ভাল পায় কেনেকৈ খাই ভাল পায় কমেণ্ট কৰিবচোন আৰু কোনে কেনেকৈ বনায় তাকো কমেণ্ট কৰিব এয়া সম্পূৰ্ণ এবাৰতে গাখীৰখিনি দিব নালাগে কমকৈ দিব লাগে এয়া মই আধা দি লৈছোঁ আধা দিয়া মই সানি লৈছোঁ লাহে লাহে সানি দিছেনে লাহে লাহে হা নাই ইয়াৰ ৰিফাইন তেল দি লৈছোঁ সদায় বেটাৰটো ইমানেই হ'ব লাগে ইয়াতকৈ ডাঠ হ'ব নালাগে আৰু ইয়াতকৈ বেছি পনীয়াও হ'ব নালাগে এতিয়া হৈ গ'ল এতিয়া মই বনাই লওঁ ষ্টেণ্ডাৰ্ড দি বনাব বিয়নীয়েকক শুকলতি বনাই খোৱা শুকুতা বনাব শুকুতা বনাব মই ভাবিছিলোঁ শুকলতি কিন্তু শুকুতা এয়া শুকুতা শিকাই কি ৰ'দত দি থৈছে শুকুৱাইছে তাৰপিছতে এয়া আকৌ এনিটাইম আমাৰ ঘৰত খোৱা কিবা এটা পৰ্ব উলিয়াই থাকিব এয়া খিচমিচ কাজু খেজুৰ তাৰপিছতে এয়া মায়ে বনাবলৈ ৰেডি কৰি থৈছে আৰু পিনে আধা আধা ৰেডি কৰিছে এয়া বলক মায়ে কেনেকৈ বনাই দেখুৱাওঁ মাখিনিও লাগিব গৰম পানী এয়া কৰি আছে সেই গৰম পানীতে মায়ে এয়া খুদ চাউলখিনি ইয়াত সিজাই দিব তাৰপিছতে মায়ে কেনেকৈ বনাই দেখাই থাকিব মইতো নাজানো বনাব আৰু মই আজি এইটো ফাৰ্ষ্ট টাইম খাম এইপিনে গাখীৰ চাহৰ কাৰণে মই চাহপানী উতলাই আছোঁ দুইজনী মাকে অকণমান মুখখন ধুনীয়া কৰি দিওঁ যিহেতু তেওঁলোকৰ ক্ৰমান্বয়ে বয়স হৈ আহিছে সেইটো কাৰণে ফেচ পেক এটা বনাই পিনি তেওঁলোকক অলপ মাছাজ কৰি দিওঁ বুলি ভাবিছোঁ বলকচোন মই ফেচ পেকটোত কি দিওঁ এয়া তেওঁলোকে চাহ খাই আছে চাহ আৰু মই বলক ফেচ পেকটো বনাই দেখুৱাওঁ আপোনালোকেও সানিব পাৰিব যাৰ সেইকেইটা বস্তুত প্ৰব্লেম নহয় তেওঁলোকে স্কিনত ব্যৱহাৰ কৰিব লাগিব আৰু বহুত ধুনীয়া এটা ৰিজাল্ট পায় নহৰু সেইটো কাৰণে মায়ে গুচাবলৈ লৈছে নহৰু আৰু এয়া মায়ে যিখন চাদৰ পিন্ধি আছে সেইখন মই কৰিছিলোঁ ব্লক পেইণ্টিং তাৰপিছতে এতিয়া মায়ে চালিব এয়া শুকুতা আজিকালি এয়া এইটো বস্তু সদায় লুপ্তই হৈছেগৈ আৰু আগৰ দিনৰ মানুহেহে খাইছিলে পূৰা এয়া চালি হৈ গ'ল মা শুকুতা কিহৰ পৰা বনাইনো কি গছ মৰা গছ কি বস্তু অঁ গছজোপাই
গছজোপাই মৰা ৰছী বনাই পঘা শুকুতা খালে কি হয়, শুকুতা খালে ছালৰ কাৰণে ভাল আৰু ই যিহেতু তিতা সেইটো কাৰণে কাহৰ কাৰণেও ভাল, পেলুৰ কাৰণেও ভাল, পেলু চেলু নহয় আৰু ইয়াৰ পেটৰ বেমাৰ আজাৰ নহয়। শুকুতা সেইটো কাৰণে খাব লাগে যিহেতু তিতা খালে এনেও আমাৰ ভালেই হয়। এয়া কি কৰিছে, ভাতটো সিজাই ল'লে, সিজোৱা ভাতটো এতিয়া কি কৰিব, নহৰু দিম, তেল দিম, দি পেলাই খাৰ দি দিছোঁ। অঁ খাৰে সৈতে বনাম এতিয়া। ভাতটোতে খাৰ দি দিছে নি? নাই দিয়া নহয়। ভাততে খাৰ দি দিম। অঁ ভাততে খাৰ দি দিছে, খাৰ পানী, কল খাৰহে। কল খাৰ আমাৰ ঘৰতে বনাই থোৱা আছে। অঁ আমাৰ পিও কৈ গৈছেগে। এয়া কেৰাহীত তেল দিবনে? তেল দিম। মই এতিয়া মাক কৰিবলৈ লৈছোঁ। এনেকৈ অলপ সানি লৈছোঁ। যিহেতু মই এতিয়া ফেচ পেকটো মাছাজ কৰি দিম। এনেকৈ জাষ্ট অলপ লাহে লাহে, বহুত বেছি জোৰকৈ কৰিব নালাগে, লাহে লাহে অলপ এনেকৈ লাহে লাহে অলপ ওপৰলৈ কৰি বস্তুটো সদায় মাছাজ কৰোঁতে ওপৰলৈ কৰিব লাগে, তেতিয়া স্কিনৰ টোনটো ভাল হয় আৰু ব্লাড চাৰ্কলটো সোনকালে শুকাই যায়। আৰু এই নাকৰ এনেকুৱা অলপ জোৰকৈ দিব লাগে, পিটাৰ দিব লাগে, চবতে পিটাৰ দিব নালাগে। এনেকৈ 5 মিনিটমান কৰিব লাগে। ফেচ পেকটোত বেছি সময় কৰিব নালাগে। এইপিনে আমাৰ পিউএছ ৱাকাৰ চলাই আছে। আমাৰ পিউএ আৰু সদায় এই গালত এনেকৈ কৰিব লাগে। এনেকৈ কৰিলে কি হয়, বস্তুটো ওলমি নাযায় আৰু বয়সৰ চাপটো ইয়াৰ কৰোঁতে সদায় 2টা আঙুলিয়ে কৰিব লাগে। আৰু ফৰহেডটো অলপ বেছিকৈ কৰিব লাগে, কাৰণ ফৰহেডত চানবাৰ্ণ পৰাটো বেছিকৈ পৰে। আৰু মাক কৰি দিছোঁ মানে এতিয়া আমাৰ পথাৰ আছে, পথাৰলৈ ওলাব মানে এবাৰ কৰি দিছোঁ যাতে চানবাৰ্ণৰ পৰা অলপ মুক্তি পায়। আকৌ পথাৰৰ পৰা উঠাৰ পিছত এবাৰ কৰি দিম আৰু সদায় মানুহে কি হয়, বয়সৰ লগতে স্কিনখনৰ সদায় যত্ন ল'ব লাগে। স্কিনখনৰ যত্ন ল'লে কি হয়, স্কিনখনেও অলপ ৰিলেক্স ফিল কৰে। আমি যেনেকৈ ভাগৰুৱা অনুভৱ কৰোঁ, আমাৰ স্কিনখনেও ভাগৰুৱা অনুভৱ কৰে। মানে স্কিনখনকো অকণমান মাজে সময়ে সময় দিব লাগে। আৰু আপোনালোকে যদি কৰিব নাই, তেতিয়া এনেকৈ 2টা টেপত এনেকৈ লগাই দিব। যদি আপোনালোকে মাছাজ কৰিব নোৱাৰে, তেতিয়া এনেকৈ টেপ লগাই, ফেচটো লগাই এনেকৈ 2টা আঙুলিয়ে কৰি অকণ মাছাজ কৰি দিব, তাৰপৰা থৈ দিব। 5 মিনিট সময় ফেচটো লগাই থৈ দিব, তাৰপৰা কুহুমীয়া পানীয়ে ধুই দিব, তাৰপৰা আপোনালোকে ৰিজাল্টটো পাব। এতিয়া গুচি যোৱাৰ পিছত ইয়াৰ দুখ শুই উঠি নেদেখিলে আইতাকক। দেখিছে? আইতা গ'লগে নি? গ'লগে। চমী মামাও গ'লগে। আমাৰ সমীৰণ মামাও গ'লগে নি? গ'লগে। তাৰপিছত অলপ কান্দিলে, কান্দাৰ পিছত এতিয়া ফোনটো লৈ পিনে আইতাকলৈ ফোন কৰি আছে। আইতাকক বিচাৰি ফুৰিছে, আইতাকৰ লগত কথা পাতিবলৈ। সেইটো কাৰণে ফোনটো লৈ আইতাকৰ লগত কথা পাতি আছে। বহি আছা, কাৰ লগত কথা পাতিছা? ইমান আৰু গ'লগে। পিউ খেলি মেলি হৈ গ'ল আৰু এতিয়া পিউক মই অকণমান শুৱাই দিওঁ, যিহেতু এতিয়া ৰাতি হ'ল, খানাও বনাব লাগিব, মাক অকণমান হেল্প কৰি দিবগৈ লাগিব। সেইটো কাৰণে এতিয়া এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। বাই বাই। আকৌ দেৱালীৰ ভিডিঅ'ত আপোনালোকৰ লগত লগ পাই আছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।